পথাৰত আজি কি ধান কাটিছোঁ অলপ দেখাই দিছোঁ, দেখিছেনে? মই যিমান ওখ মোতকৈ ধানখিনি ওখহে হৈ আছে আৰু কাটোতে দেখিছে মোৰ ইমানখিনিলৈকে আছে ধানটো। ইমান কষ্টকৈ দাইছোঁ আজি, কিবা বাহাদুৰ ধান। আৰু দাৱনী ক'ত ক'ত আছে ঠিকনা নাই। এইফালে এগৰাকী, সেইফালে এগৰাকী দেখিয়ে নাপাওঁ, বাঘে টানিলেও খবৰ নাই। এইফালে এগৰাকী আমাৰ নেনা। এনেকৈ কাটিছোঁ আৰু ইজনীয়ে সিজনীক নেদেখাকৈ ন। ৰ'দৰ পোহৰ নাই, সেইজনী বাই লুকাই আছে। কোনজনী হয় তই? দেখিয়ে নাপাওঁ আকৌ ইমান তলত। এইবোৰ হৈছে বাহাদুৰ ধান। হেল্ল' গাইজ, নমস্কাৰ। মই ৰূপজ্যোতি। আজি মোৰ দ্বিতীয়টো পথাৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া আমি পথাৰত চাহ খাব লৈছোঁ। স্পেচিয়েল চাহ আৰু স্পেচিয়েল কাপ। দেখিছেনে কিমান ধুনীয়া কাপ? আমাৰ আইমণিয়ে আনিছিলে, সেইজনী লুকাই থাকে সদায়। চাহটো খাই লওঁ দেই। থৈ লওঁ। আমাৰ দাৱনীয়ে ভাত খাইছে, গোটেইখন ছাইডত আঁতৰি ল'লে বহুত দূৰত। আজি ব্ৰইলাৰ মাংস আৰু এইখিনি কি হয়? ঔটেঙা আচাৰ। ব্ৰইলাৰ মাংস, ঔটেঙা আচাৰ, মূলা নে সৰিয়হ? কেনেকুৱা ধানখিনি আকৌ ন, এনেকুৱা ধান বাৰু কেনেকৈ দাবি। মোৰ ঘৰ পাওঁতে আন্ধাৰ হ'ব, যাওঁগৈ। সেইটো কাৰণে দাৱনী বাই বাই। মাইনু থাক। বন্তি আহিবচোন কাইলৈ, সিহঁতি থাকিব। দাৱনী হ'ব, তহঁতক নাহিলেও হ'ব। ইছৰাম, আহিবলৈ যে আমনি হয়। ধুনু দি আমনি নাপায় যাওঁতে? ধুনু সৈতে আমনি নাপায় যাবলৈ? হ'ব, আহিলে মানে মই ফোন কৰিম বা। যাওঁগৈ। মই যাওঁগৈ ঘৰলৈ এতিয়া। বাহঁতৰ পথাৰত ধান কাটি আজৰি হ'লোঁ আৰু সিহঁতকেইজনী কাটি আছে। মই ঘৰ পাওঁতে আন্ধাৰ হ'ব নহ'লে, সেইটো কাৰণে আজিলৈ যাওঁগৈ। এইখিনিতে মই ধানখিনি দেখাই দিওঁ দেই। ইয়াত ধান মানে মুঠি নাবান্ধিলোঁ আজি, কি আৰপা নে কি কয়, তেনেকুৱা কাটিলোঁ। ধানখিনি যিহেতু বৰ ওখ ওখ আছিলে আৰু মুঠি ধৰিবলৈ বৰ কষ্ট, হাতৰ বিষ উঠি গ'লগৈ। আৰু ইয়াত কেনেকৈ কাটিছোঁ দেখাই দিছোঁ অকণমান। এজনী চাই দে এইফালে, তহঁতি কাটি থাক দেই, মই যাওঁগৈ। এইবিলাক আমি মুঠি বন্ধা নাই, এনেকৈ মুঠা কৰি থৈ গ'লোঁ। আমি কিন্তু আমাৰ ঘৰত এনেকুৱাকৈ ধান নাকাটো। ধানবোৰ দেখিছেনে কেনেকুৱা হ'ল?